নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ মই স্বাগতম জনাইছোঁ। মই পদ্মল চৰাভাই। আজি আমাৰ ইয়াৰ কণমানিজনীৰ বাৰ্থডে। সেয়েহে আজি বাৰ্থডেখনৰ কাৰণে স্পেচিয়েল অকণমান খিচিৰি আৰু প্ৰসাদ কৰা হৈছে। সেয়েহে আপোনালোক আজি কিছুমান আমাৰ স্পেচিয়েল বাৰ্থডেৰ কাৰণে আপোনাক আমাৰ সন্মানৰ কাৰণে নামটো হয় অংকুস্মিতা ৰাভাৰ আজি প্ৰথম বাৰ্ষিক বাৰ্থডে আপোনালোক দেখুৱাম নহয়। এই কিছুমান দৃশ্যাৱলী আপোনালোকক দেখুৱাই আছোঁ। এয়া আপোনালোকে দেখি আছে আমাৰ প্ৰথম আজি বাৰ্থডেৰ প্ৰথম কাৰ্যসূচী হ'ব বৃক্ষপুলি ৰোপণ আপোনালোকক দেখুৱাই আছোঁ। এয়া আপোনালোকে চাই আছে আজি আমাৰ প্ৰথম কাৰ্যসূচী বৃক্ষৰোপণ আমাৰ অংকুস্মিতা ৰাভাৰ। এয়া আপোনালোকে চাই আছে বৃক্ষৰোপণ কাৰ্যসূচী। দেখি আছে বৃক্ষৰোপণ কাৰ্যসূচী। আমাৰ ছোৱালীজনীৰ আপোনালোকে বৃক্ষৰোপণ আজি আমাৰ ছোৱালীজনীৰ জন্মদিন। এই জন্মদিনৰ কাৰণে আমি প্ৰতি বছৰে এটা যাম বুলি ভাবিছোঁ। সেইকাৰণে আজি আমি এতিয়া এটা বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু পৃথিৱীখনৰ যাতে সেউজীয়া হৈ থাকে আৰু আজিকালি মানুহে হাবি বন কাটি গোটেই প্ৰদূষণ কৰিছে। আমাৰ দেশৰ অৱস্থা কি হৈ আছে, সেইকাৰণে আমি যাতে পৃথিৱীখন সেউজীয়া তুলিব পাৰোঁ, যাতে গছ থাকিলেহে মানুহ থাকে, তেনেকৈ মানে আমি গছ পুলি ৰোপণ কৰি যাম বুলি ভাবিছোঁ। আপোনালোকে দেখি আছে বৃক্ষৰোপণ কাৰ্যসূচী। দেখি আছে বৃক্ষৰোপণ কাৰ্যসূচী। এই আপোনালোকে দেখি আছে বৃক্ষৰোপণ কাৰ্যসূচী। অকণমান গোবৰ দিয়া, গোবৰ বল্ডিঙত আছে। এই আপোনালোকে দেখি আছে আমাৰ ছোৱালীজনী এনেকৈ মাটি দি আছে। এই আপোনালোকে দেখি আছে বৃক্ষৰোপণ কাৰ্যসূচী। আপোনালোকে গমেই পায় গছ থাকিলেহে জীৱ থাকিব, প্ৰাণী থাকিব। যাতে আপোনালোকক মোৰ ফালৰ পৰা কামনা কৰিছোঁ যাতে আপোনালোকৰ জন্ম বাৰ্থডেত বা জন্ম বাৰ্ষিকীত আপোনালোকৰ এটাকৈ গছপুলি ৰুই তাৰ বাবে মোৰ ফালৰ পৰা কামনা কৰিছোঁ যাতে এনেকুৱা জন্ম উৎসৱত আপোনালোকৰ জন্ম উৎসৱত এটাকৈ গছপুলি ৰুই তাৰ বাবে মোৰ ফালৰ পৰা অনুৰোধ থাকিল। এই আপোনালোক দেখি আছে আমাৰ অংকুস্মিতা ৰাভাৰ জন্ম বাৰ্থডেৰ বৃক্ষৰোপণ কাৰ্যসূচী। এয়া গছডাল ৰৈছে, বৰ্তমান ৰুই আছে। আমাৰ অংকুস্মিতাৰ কেক কটা নহ'ল, কেকৰ সলনি আমি বৃক্ষৰোপণ কাৰ্যসূচী ৰাখিছোঁ যাতে অইন বছৰত আমি কেক আৰু বৃক্ষৰোপণ কাৰ্যসূচী দুয়োটা ৰাখিম। সেইকাৰণে আজি আমি কেকৰ সলনি আমি বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ। আপোনালোকে দেখি আছে বৃক্ষৰোপণ কাৰ্যসূচী। আমাৰ বৰ্তমান পূজাৰী জেঠা আহিছে। পেচা কেনে ভাল ন? এয়া বৰ্তমান প্ৰস্তুতি চলাই আছে পাত পৰাৰ কাৰণে। আমাৰ জেঠেং মাতিছোঁ, আনন্দ জেঠা। এয়া আপোনালোকে দেখি আছে আপোনালোকে। আপোনালোকে দেখি আছে কমলা, আঙ্গুৰ, আপেল, কুঁহিয়াৰ।
চব্জিৰ কাৰণে আপোনালোকে দেখি আছে ওলকবি, বন্ধাকবি, ফুলকবি, ৰঙালাও, আলু। এজনীয়ে ৰান্ধনীজনী আজি অতিথি। এই আপোনালোকে দেখিছে বৰ্তমান ৰান্ধনীয়ে চকুৱাত জুই দিছে। বৰ্তমান খিচাৰি জাজাৰ কৰি আছে বনোৱাৰ কাৰণে। আপোনালোকে দেখি আছে পৰিৱেশটো দেখি আছে আপোনালোকে খিচিৰি দালি উতলাই আছে। দালি উতলাই আছে বৰ্তমান খিচিৰিৰ কাৰণে। আপোনালোকে দেখি আছে চব্জি বনাই আছে এতিয়া। এইজন দাদা হয়, ডাঙৰ দাদা বিনোদ ৰাভা। বৰ্তমান প্ৰসাদৰ বিতৰণ কৰা হ'ব। অকণমান পিছতে প্ৰসাদ বিতৰণ কৰা হ'ব। দেখি আছে প্ৰসাদ। বাৰ্থডেৰ প্ৰসাদ বিতৰণ কৰা হ'ল। খাই আছে বৰ্তমান প্ৰসাদ খাই আছে। আপোনালোকে দেখি আছে সকলোৱে বৰ্তমান প্ৰসাদ খাইছে। এয়া দেখি আছে প্ৰসাদ খাই আছে। এজনী হ'ল মাৰ কাৰণে এটা দুৰ্ভাগ্যবশতঃ 2017 চনত আমাৰ মাৰ পেৰালাইজ হৈ বৰ্তমান এতিয়া বিকলাংগ হৈ আছে। এজনী মা হয়, পেৰালাইজ বৰ্তমান। কোনোমতে চলিব পাৰে, খাব পাৰে, ভাতখিনি নিজে খাব পাৰে। আৰু গাপা দেউতা মই আমাৰ পৰিয়ালে সকলো ধুৱাই দিয়ে আৰু খাইবিলাক। এজনী আইতা ভাগ্যেশ্বৰী ৰাভা, এখেতৰ বয়স বৰ্তমান 111 বছৰ পাৰ হৈ গৈছে। মোৰ চেনেলৰ জৰিয়তে আপোনাক দেখুৱাইছে। এইজনী আমাৰ মৰমৰ আইতা। বৰ্তমান তেখেতে এতিয়া অসুস্থ। ভগৱানে আছো মই পূৰ্ব ব্ৰ জুন, নৰুণ, অমৃতা, আমাৰ প্ৰাচী, আমাৰ বৌ, এইজনী বৌ, আমাৰ বৌ এইজনী, এইজনী বাৰ্থডে গাৰ্ল মাক, মাই ৱাইফ, বাৰ্থডে গাৰ্ল। এইটো মেঘালী পূৰ্বৰ চিষ্টাৰ। মই চিনাকি কৰি দি আছো। এজনী মা, মৰমৰ মা, জেঠি ওচৰৰ খুৰা চিন্ময়, আমাৰ মৰমৰ বিন্দেউ, এল্ডাৰ ব্ৰাদাৰ দিলীপ ৰাভা, সৰু মাই, খুৰী মাই আৰু চিন্ময়। কি খবৰ? ভালে আছো। আজি ফিলিং কেনেকুৱা বাৰ্থডে? বৰ্তমান অলপ পিছত খিচিৰি হ'ব ন? খিচাৰি হ'ব। হয় ন? কি হয় গধূলি আহে মাহে চলাই দিম আৰু আজি। বৰ্তমান খিচিৰি হৈ গ'ল ফাইনেলি। এতিয়া খোৱাই কথা। চব্জি
চব্জি, গরম খিচিৰি, চাহ। এয়া আপুনি দেখি আছে শাক ভাজি কৰি দিয়া। টেষ্ট কৰাৰ কাৰণে অলপ খিচিৰি দিছে মোক, অলপ টেষ্ট কৰি চাওঁ। ভিডিঅ' কথা পাতাম না আমি খাম টেষ্ট কৰাৰ কাৰণে অলপ খিচিৰি দিছে। চাহ কেনে হৈছে খিচিৰি? কেনে কোৱা ফাদাৰ? এই আপোনালোক দেখি আছে পুই ভাজি। আকাশ কেনে? ও প্ৰাচী কেনে হৈছে? বটি কেনে হৈছে? হেল্ল' গাইজ, খিচাৰি খাব লৈছোঁ এতিয়া আমি। দেখি আছে এই খিচিৰি, তৰকাৰী, নিমখ জলকীয়া, দেখি আছে জলকণি, মেঘালী। কেনেকুৱা? বিশেষ ৰ কেনে? হেল্ল' গাইজ, আজি বাৰ্থডে স্পেচিয়েলৰ কাৰণে এই দুটা আজি সাজু কৰা হৈছে। এই দুটা আজি বাৰ্থডে স্পেচিয়েল, আহে মাহে খোৱাই কথা আজি। আপোনালোকক খুৱাম দেই, চাই থাকিব। এই আপোনালোকে দেখি আছে আজি বাৰ্থডে স্পেচিয়েল হাঁহ এযোৰ, চিন্ময় আৰু আমাৰ খুৰা। হেল্ল' গাইজ, যি গতিকে ঠাণ্ডা দিনৰ কথা, জাৰৰ দিনৰ কথা, আমাৰ ঘৰত এয়া জুই জ্বলাইছে। এয়া আপোনাক দেখুৱাইছোঁ জুই, যদিও ঠাণ্ডা ন সেইকাৰণে জুই জ্বলাইছে। এই আমাৰ পৰিয়ালবৰ্গসকল, এই আপোনালোকে দেখি আছে বৰ্তমান আছি আছে, গুটি আছে, আপোনালোকে দেখি আছে। এই আপোনালোকে দেখি আছে হাঁহৰ মাংস। গাইজ, এই আপোনালোকে দেখি আছে হাঁহৰ মাংস ভাজি আছে। এতিয়া হাঁহৰ মাংস বনাই আছে এতিয়া। কি মজা, টেষ্টি হ'ব আজি, খোৱাই কথা। মাংসৰ অন্তিম অৱস্থা। হাঁহৰ মাংস। হেল্ল' গাইজ, লাষ্ট অন্তিম মুহূৰ্ত আপোনালোকে চাই আছে। লাষ্ট আমাৰ হনুমানৰ স্পেচিয়েল চিন্ময় কেনেকুৱা? নিৰ্মল জ্যোতি কেনেকুৱা? এই আপোনাৰ দেখি আছে হাঁহৰ মাংস। প্ৰাচী ভাল জ্বালা। অমৃতা সিং কেনেকুৱা? এই ৰমেন দা কেনে বাৰ্থডে স্পেচিয়েল? তাৰপিছত কিয় ভিনদেউ কেনেকুৱা? খুৰা কেনে হৈছে আঞ্জা ভাত?
আপুনি কওক হেল্ল' গাইজ, মই অন্তিম মুহূৰ্তত মই ভাত খাব লৈছোঁ। এই আপোনালোকে দেখি আছে এই হাঁহৰ মাংস, চব্জি, দালি, ভাত। একচুৱেলি জহা ধানৰ ভাত, মানে আঘোণৰ কথাটো পথাৰৰ পৰা মানে নতুন ধান কাটিছে, জহা ধানৰ ভাত খোৱাহে কথা এতিয়া ন। এই আপোনালোকে দেখি আছে পূৰ্ব ব্ৰ কেনে মেঘালী ৰঘুল্লা চিন্ময় কেনে আজি আইটেম। হেল্ল' গাইজ, ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে? যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।